আজি বহুদিন ধৰি গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ডক্টৰ নাই। আজি 1.5 মাহ হ'ল ডক্টৰ অবিহনে চিকিৎসালয়খন চলি আছে। বিভিন্ন সময়ত আচলতে ৰোগীসকল আহি ইয়াৰ পৰা উভতি যাব লাগে। এজন ফাৰ্মাচিষ্টে আচলতে ৰোগীসকলক সেৱা কৰি আহিছে। এইটো আচলতে কিমান গ্ৰহণযোগ্য এইটো আমি ভাবি পোৱা নাই। ইয়াৰ ক্ষেত্ৰত আচলতে স্বাস্থ্য বিভাগৰ গাফিলতি আমি দেখিবলৈ পাইছোঁ। গতিকে আমি স্বাস্থ্য বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, অনতিপলমে গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ডক্টৰৰ ব্যৱস্থা কৰক। ইয়াত এখন এম্বুলেঞ্চ দিয়ক। এম্বুলেঞ্চখন জহি হৈ গৈছে, এম্বুলেঞ্চৰ সুব্যৱস্থা নাই, লগতে ডাক্তৰ এজনো নাথাকে। গতিকে সততে আচলতে BTC ৰিয়াম অৰূপ কুমাৰ দে স্বাস্থ্যকেন্দ্ৰত আমূল পৰিৱৰ্তন আনা বুলি, স্বাস্থ্যখণ্ড উন্নত কৰা বুলি দম্ভালি মৰি ফুৰা অৰূপ দেকো আমি দাবী উত্থাপন কৰিছোঁ। অনতিপলমে গোৰেশ্বৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ডক্টৰৰ ব্যৱস্থা কৰক। কাৰণ তেখেতে কিছুদিন আগতে সেই গোৰেশ্বৰ 30খন বিচনাযুক্ত চিকিৎসালয়তো ডক্টৰৰ ব্যৱস্থা কৰি দিম বুলি কৈছিল, যদিও সেইবোৰ আচলতে ফুটুকাৰ ফেন হৈ পৰিছে। গতিকে অৰূপ দেক কথাৰ ফুলজাৰি মৰাতকৈ স্বাস্থ্যকেন্দ্ৰ আচলতে উন্নত কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি গোৰেশ্বৰ মিনি PHCত মানে আমি আহিলোঁ। মানে মোটামুটি 1.5 মাহ 2 মাহ ধৰি ইয়াতে ডক্টৰৰ অভাৱ হৈ আছে আৰু বিভিন্ন ৰোগী আহি মানে সেইটো যন্ত্ৰণাত ভোগে। সেইটো খবৰলৈ কিয় মানে ডক্টৰ নাই সেইটো বিষয়ত আমি সুধিব আহিলোঁ। মানে ষ্টাফ আছে কিন্তু ডক্টৰৰ অভাৱ। সেয়েহে মই মানে আৰু মানে জইণ্ট ডাইৰেক্টৰ ছাৰকো ফোন কৰিছিলোঁ, মানে আমাৰ আলামদাৰ পৰা নাম্বাৰটো লৈ। তেওঁ ফোনটো ৰিচিভ নকৰিলে। আৰু আমাৰ মানে তামোলপুৰ DC ছাৰৰ লগতো কথা পাতিছোঁ। DC ছাৰে অতি সোনকালে একশ্যন ল'ম বুলি, মানে এইটোৰ ওপৰত মানে ব্যৱস্থা কৰিম বুলি আমাৰ DC মহোদয়ে কৈছে, আমাৰ তামোলপুৰ DC মহোদয়। তাৰপিছত চৰকাৰক এইটোৱে আহ্বান যে আমাৰ যিহেতু গোৰেশ্বৰখন ইমান ডাঙৰ জেগা আৰু আমিতো ইমান পিছপৰা জেগাৰো নহয়, বহুত ওচৰতে গুৱাহাটীৰ পৰা। সেইকাৰণে আৰু ইয়াতে জনসংখ্যাও বেছি। সেইকাৰণে চৰকাৰী পক্ষক এটাই মানে অনুৰোধ কৰিছোঁ যেন ইয়াতে অতি সোনকালে ডক্টৰৰ ব্যৱস্থা কৰি দিয়ক। কি ক'ব? 1.5 মাহ ধৰি ডক্টৰ নোহোৱাকৈ মেডিকেলখন চলি আছে, কি ক'ব? এইটো মানে মই ডিপাৰ্টমেণ্টকে কৈছোঁ। ডিপাৰ্টমেণ্টে মানে এনেকুৱা মানে গাফিলতি ভাল লগা নাই। আৰু মই আমাৰ যিজন 1.5 মাহেতি নাই, নুৰুল ইছলাম নে কি, তেখেতক ফোন কৰিছিলোঁ। তেখেতে কৈছে মই 3 মাহ, মানে আপোনালোকে শুনিয়ে থাকিলে, মই মোবাইলটো লাউডস্পীকাৰতে দিছিলোঁ। 3 মাহে তেওঁ মানে কিবা ব্যক্তিগত অসুবিধাৰ কাৰণে মানে সেয়া কৰিছে, মানে লিভত আছে। আৰু মই তেওঁক এটা কথা কৈছিলোঁ যেন আপোনাৰ ঘৰৰ পৰা যেতিয়া আপুনি 3 মাহ নাথাকে, তেতিয়া ঘৰততো কোনোবা কেয়াৰটেকাৰ বা কিবা ব্যৱস্থা কৰে। তেতিয়া তেওঁ একো এনচাৰ দিয়া নাই। তেওঁ কৈছে মই জইণ্ট ডাইৰেক্টৰ ছাৰক মানে বহুতবাৰ এইটো মানে কৈছোঁ। কৈছে মই লিখিত দিয়া নাই, ভাৰ্বেলি কৈছোঁ। কিন্তু এইটো ইমান গাফিলতি ভাল লগা নাই তাৰমানে। কাৰণ এতিয়া 5Gৰ সময়, এনেকুৱা সময়ত যদি আমাৰ গোৰেশ্বৰহেন জেগাত যদি মানে এনেকুৱা হয়, এখন আল্টিমেট এটাই কাম কৰি দিয়ক নেকি, নহ'লে চৰকাৰে তালা চালা মাৰি বন্ধ কৰি দিয়ক, বেলেগ ব্যৱস্থা কৰি দিয়ক ইয়াতে। ডক্টৰ এই ঈদৰ 2 দিন আগৰ পৰা নাই, এতিয়ালৈকে নাহে। আচ্ছা, আহিম বুলি কয়, মই ফোন কৰোঁ। কেইমাহ হ'ল মানে ঈদৰ এই যোৱা ঈদৰ। আচ্ছা, তাৰপিছত এনেই মোৰ লগততো হেৰি আছে, মই মেডিকেলখন এই চাহ চিন্তা কৰোঁ, এই লাইট বন্ধ কৰোঁ, গেট বন্ধ কৰোঁ, আৰু লগতে এই ষ্টাফৰ মানুহৰ লগতো মই মিলি আছোঁ। আচ্ছা, আৰু লগতে এতিয়া নতুন ডক্টৰ এজন আহিছিলে, আকৌ সোমবাৰেহে আহিব বোলে। এই যে নাই ছুটি নহয়, তাৰমানে এই যে 1 বছৰীয়া আৰু এনেকুৱা কথা। কেনেকৈ চলি আছে ডক্টৰ নোহোৱাকৈ আলমে চলাই আছে বেচেৰাই। বেচেৰা আলম নহ'লে আমাৰ হাহাকাৰ। আলমে ইয়াৰ কোন হয়? আলম এই হেৰি এই মেডিচিন ফাৰ্মাচিষ্ট। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কি ক'ম আৰু, এতিয়া ইমিডিয়েট আমাক ডক্টৰ লাগে। আৰু কমিটিখন নাই, কমিটিখন কেতিয়াবাই ভংগ হৈ গৈছে। এই কমিটিখন ইমিডিয়েট মানে কৰিব লাগে। ষ্টাফবিলাকতো ঠিকে আছে, ষ্টাফৰ মানুহ ঠিকে আছে। ষ্টাফবিলাক আহে, মই চেক কৰোঁ না, ষ্টাফক মই চেক কৰোঁ যে কেতিয়া কোন আহিল, কি আহিল, মই চেক কৰোঁ পূৰা। আৰু মোৰ কথাটো আগৰ ডিৰেক্টৰেও মোক জানে। এই মোৰ হেৰি এই কিবা কমপ্লেইন দিছিলে, সেনেকৈ জানে আৰু মোক যে মই বয়সস্থ মানুহ এজন যে মই চাই আছোঁ এই মেডিকেলখন, কমপ্লিট চাই থাকোঁ মই। এই কাম কৰাৰ পৰা, এই মাল, এই ইটা বালু কিবা কিবি থোৱাৰ পৰা চব মই চোৱা চিতা কৰোঁ, এই তালা মাৰাৰ পৰাই। বহুত বহুত ধন্যবাদ। আৰু আমাৰ মেডিকেলৰ বৰ্তমান অৱস্থা অলপমান সিমান ঠিক নহয়। মানে মই ফাৰ্মাচিষ্ট হৈ পেলাই গোটেইখিনি চম্ভালা মোৰ কাৰণে অসম্ভৱ হৈছে, কাৰণ ডাক্তৰ আজি 1.5 মাহৰ পৰা নাই। তেখেতক
কিছুমানৰ মতে ছুটিও লোৱা শুনা পাওঁ বা হেৰি কি কয় ট্ৰেন্সফাৰ লোৱা গম পাওঁ, কিন্তু সঠিক কথাটো মই গম পোৱা নাই। ফোন কৰিলেও ইমানেতো হেৰি ফোনেই পোৱা নাই, মই ইনচাৰ্জক ফোনেই পোৱা নাই। তো সেনেকৈ চলি আছে আৰু নাই নাই, ৰোগী আহিলে ফ্ৰী নাযায়, কাৰণ এতিয়া মই ইয়াতে মানুহে মোকো বিশ্বাস কৰে দেখি মোৰ ওচৰত আহে নেকি, মই ইমানখিনি ক'ব নোৱাৰোঁ আৰু। কিন্তু আহিলে পাৰাখিনি মই চেষ্টা কৰি চাই দিওঁ আৰু তেওঁলোকে শান্তি হয় আৰু। কিন্তু কিহৰ কাৰণে মানে এই ডক্টৰৰ সমস্যাটো বাৰে বাৰে ইয়াত থকা নাই কওকচোন মানে? ডক্টৰ যে নাথাকে কি কাৰণে নাথাকে? নাই, ডাক্তৰটো নাথাকা বুলিতো ক'ব নোৱাৰি, আহে থাকে ডাক্তৰ। যিবিলাক আহে তেওঁতো ডিউটি কৰি আছে, মই থাকাখিনি। নাথাকা বুলি ক'লে ভুল হ'ব। এতিয়া বৰ্তমান তেওঁ 3 মাহ বুলি 1.5 মাহ ছুটি লোৱা শুনা পাইছোঁ, বা নাই 1.5 মাহৰ পৰা নাই আৰু। গতিকে এইটো নিশ্চয় কিবা এটা কাৰণ আছে আৰু। জইণ্ট ডিৰেক্টৰটো জানে, নাজানা আৰু নাথাকোঁ আৰু জানিব আৰু। এতিয়া আমি সৰু সুৰা মানুহ, আমিনো কি ক'ম আৰু। আমি যিখিনি পাৰোঁ সেইখিনি জানো আৰু। আহ্বান মানে চৰকাৰে মানে আমাৰ ইয়াতে মই যদিও ইয়াতে কম এমপ্লয়ী, কিন্তু মই ইয়াৰে মানুহ। গতিকে মই মেডিকেলখন উন্নত মই বিচাৰোঁ, আৰু কি কয় অতি সোনকালে আমাৰ ইয়াতে ডাক্তৰী ব্যৱস্থা কৰিব লাগে, যাতে সকলোৱে এটা সুবিধা পায়, ৰাইজৰ সুবিধা হওক। সেইটোৱে আমাৰ কাম আৰু কি।